পূজাৰ বতৰত অসমবাসীৰ বাবে লাজৰ খবৰ দুৰ্নামেৰে অভিলেখ গঢ়িছে অসমে ভাৰতৰ ভিতৰতে লেতেৰা ৰাজ্য অসম লেতেৰা জিলাৰ ভিতৰত শীৰ্ষস্থানত গোলাঘাট জিলা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ঘোষণা কৰিলে অনাময় অভিযানৰ ফলাফল স্বচ্ছ সৰ্বেক্ষণ বঁটাৰ ক্ষেত্ৰত পূৰ্বে শোচনীয় ৰূপত প্ৰকাশ পাইছিল অসমৰ স্বচ্ছতাৰ দিশটো কিন্তু চলিত বৰ্ষত শোচনীয়তাৰ সীমা অতিক্ৰম কৰি ঘোষণা হোৱা ফলাফলত অধিক লজ্জানত হৈছে ৰাজ্যবাসী ৩৩খন ৰাজ্যৰ ভিতৰত তালিকাৰ অন্তিম স্থানত অসম হাজাৰৰ ভিতৰত ৩৬০.14 সূচাংক লাভ কৰিছে অসমে ৯৭১.৬২ সূচাংকৰে তালিকাৰ শীৰ্ষস্থানত পৰিষ্কাৰ ৰাজ্য হিচাপে চিহ্নিত তেলেংগানা দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে হাৰিয়ানা আৰু আন্দামান নিকোবৰ তালিকাৰ ষষ্ঠ স্থানত আছে উত্তৰ পূবৰ ছিকিম ৰাজ্য আনহাতে দেশৰ ৭খন ৯খন চহৰক লৈ চলা সমীক্ষাৰ অন্তিম স্থানত আছে গোলাঘাট জিলা দেশৰ ভিতৰতে আটাইতকৈ লেতেৰা জিলা হিচাপে চিহ্নিত হৈছে গোলাঘাট আনহাতে তালিকাৰ শীৰ্ষত আছে হাৰিয়ানাৰ ভিৱানী জিলা তালিকাত ৫৫৪ সংখ্যক স্থানত আছে গুৱাহাটী উল্লেখ্য যে নেতা মন্ত্ৰী বিধায়ক আৰু দল সংগঠনৰ নেতাই হাতে হাতে ঝাৰু লৈ যি ৰাজ্যত স্বচ্ছ ভাৰতৰ অভিযানৰ নামত কেমেৰাৰ সন্মুখত পোজ দিয়ে সেই ৰাজ্যৰ এনে শোচনীয় প্ৰদৰ্শনত লজ্জানত হৈছে সকলো স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে চলাই সমীক্ষাত অসমৰ এই প্ৰদৰ্শনৰ পাছত চৰকাৰৰ কৰণে কি হ'ব সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট ঈশান নিউজ পূজাৰ বতৰত অসমবাসীৰ বাবে লাজৰ খবৰ দুৰ্নামেৰে অভিলেখ গঢ়িছে অসমে ভাৰতৰ ভিতৰতে লেতেৰা ৰাজ্য অসম লেতেৰা জিলাৰ ভিতৰত শীৰ্ষস্থানত গোলাঘাট জিলা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ঘোষণা কৰিলে অনাময় অভিযানৰ ফলাফল স্বচ্ছ সৰ্বেক্ষণ বঁটাৰ ক্ষেত্ৰত পূৰ্বে শোচনীয় ৰূপত প্ৰকাশ পাইছিল অসমৰ স্বচ্ছতাৰ দিশটো কিন্তু চলিত বৰ্ষত শোচনীয়তাৰ সীমা অতিক্ৰম কৰি ঘোষণা হোৱা ফলাফলত অধিক লজ্জানত হৈছে ৰাজ্যবাসী ৩৩খন ৰাজ্যৰ ভিতৰত তালিকাৰ অন্তিম স্থানত অসম হাজাৰৰ ভিতৰত ৩৬০.14 সূচাংক লাভ কৰিছে অসমে ৯৭১.৬২ সূচাংকৰে তালিকাৰ শীৰ্ষস্থানত পৰিষ্কাৰ ৰাজ্য হিচাপে চিহ্নিত তেলেংগানা দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে হাৰিয়ানা আৰু আন্দামান নিকোবৰ তালিকাৰ ষষ্ঠ স্থানত আছে উত্তৰ পূবৰ ছিকিম ৰাজ্য আনহাতে দেশৰ ৭খন ৯খন চহৰক লৈ চলা সমীক্ষাৰ অন্তিম স্থানত আছে গোলাঘাট জিলা দেশৰ ভিতৰতে আটাইতকৈ লেতেৰা জিলা হিচাপে চিহ্নিত হৈছে গোলাঘাট আনহাতে তালিকাৰ শীৰ্ষত আছে হাৰিয়ানাৰ ভিৱানী জিলা তালিকাত ৫৫৪ সংখ্যক স্থানত আছে গুৱাহাটী উল্লেখ্য যে নেতা মন্ত্ৰী বিধায়ক আৰু দল সংগঠনৰ নেতাই হাতে হাতে ঝাৰু লৈ যি ৰাজ্যত স্বচ্ছ ভাৰতৰ অভিযানৰ নামত কেমেৰাৰ সন্মুখত পোজ দিয়ে সেই ৰাজ্যৰ এনে শোচনীয় প্ৰদৰ্শনত লজ্জানত হৈছে সকলো স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে চলাই সমীক্ষাত অসমৰ এই প্ৰদৰ্শনৰ পাছত চৰকাৰৰ কৰণে কি হ'ব সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট ঈশান নিউজ